10 জানুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব 10,000 লৈকে টকা আত্মসহায়ক গোটৰ 10,000 টকা সোমাই পৰিব একাউণ্ট যোগে সবিস্তাৰে জানিব পাৰিব মুখ্যমন্ত্ৰীয়ে নতুনকৈ 9টা আঁচনিৰ টকা সোমাই দিব সবিস্তাৰে মই জনাই আছো সেই ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক 10 তাৰিখে কোনে কোনে লাভ কৰিব টকা জানহক মই সবিস্তাৰে এটাকৈ জনাই দিম কিয়নো 10 তাৰিখ হৈছে পেঞ্চনৰ অৰুণোদয়ৰ দিন 10 তাৰিখ আহিবলৈ মাত্ৰ কেইটামান দিন বাকি আছে 10 তাৰিখে কোন কোন আঁচনিৰ টকা সোমাব চাওক ইয়াৰ আগত যদি চেনেলটো সাবস্ক্ৰাইব কৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব 1 শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব 10 তাৰিখে 2 অৰুণোদয় আঁচনিৰ টকা সোমাব 3 ইন্দ্ৰামিৰীৰ সাৰ্বজনীন বিধৱা আঁচনিৰ টকা সোমাব 10 তাৰিখে 4 দীনদয়াল দিব্যাংগন সাহায্য আঁচনিৰ টকা সোমাব 10 তাৰিখে 5 অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব 6 বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব 10 তাৰিখে 7 পঞ্চায়ত প্ৰতিনিধিৰ টকা সোমাব 10 তাৰিখে 8 নিযুত মইনা আঁচনিৰ টকা সোমাব 11 তাৰিখত এইকেইটা আঁচনিৰ টকা সোমাই পৰিব 10 তাৰিখে আৰু 10 তাৰিখৰ লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ টকা সোমাব মই জনাই দিম কেতিয়া টকা সোমাব এতিয়া আপুনি জানি লওক হয় লাখপতি অৰ্থাৎ চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যন ইয়াৰ পিছতে বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা হয় তালিকাত নাম আহি পৰিব বিধায়কে তালিকা মঞ্জুৰ কৰিলে মহিলাসকলে লাভ কৰিব ধন 10,000 টকা সোমাই পৰিব একাউণ্ট যোগে 10,000 কৈ টকা পাব মহিলাসকলে 2025 চনত 10,000 26 চনত 25,000 কৈ পাব মহিলাসকলে হয় মহিলাসকলে লাভ কৰিব টকা এই কথা যোৰহাটত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যেহেতু গোটৰ 10,000 টকা ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনাই দি দিব মুখ্যমন্ত্ৰীৰ জন্মদিন আৰু সেই দিনাই টকাসমূহ প্ৰদান কৰিব আৰু টকা কেনেকৈ চেক কৰিব লাগে কোনসকলে লাভ কৰিব তালিকা নতুনকৈ আহি আছে মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম সেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক যদি পেজটো ফলো কৰা নাই পেজটো ফলো কৰি ৰাখি দিয়ক কিয়নো মই যেতিয়া ভিডিঅ' আপলোড কৰিম আপোনালোকে ফেচবুকৰ মাধ্যমত বা ইউটিউবৰ মাধ্যমত নটিফিকেশ্যন হিচাপে পাই যাব সো আজি এইটোৱে আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট আজিলৈ মানে ধন্যবাদ।